এতিয়া কথা হৈছে আমি শব্দ আৰু বায়ু প্ৰদূষণৰ পোষকতা কৰিমনে ইয়াৰ নিষিদ্ধ কৰিম। গতিকে সেয়াই কথা। আৰু শ্ৰদ্ধাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱ, তেওঁ হৈছে এজন সুদক্ষ ৰাজনীতিবিদ। তেওঁ যি ৰাজনীতিৰ দক্ষতা, সেই দক্ষতাৰ মই অনুৰাগী, কিন্তু সকলো কথাৰ অনুৰাগী নহয়। গতিকে আপুনি কালি যিটো কথা ক'লে যে ময়ে প্ৰথম আতচবাজি কিনিম আৰু ময়ে আতচবাজি ফুটাম, এই কথাষাৰে ক'ৰবাত বিন্ধি যায়। কিয়নো আপুনি হৈছে দেশৰ মুৰব্বী আৰু আপুনি জানে শব্দ আৰু বায়ু প্ৰদূষণে আমাক কেনেকৈ অনিষ্ট কৰে। এই বিষয়ে আচলতে আমি উঠি অহা প্ৰজন্মক আমি জ্ঞান দিব লাগে। আৰু আমি বহু শিক্ষানুষ্ঠানত আমি দেখোঁ যে হোষ্টেল কেম্পাছবিলাকত কেতিয়াও ফটকা নুফুটায় বা এনেকুৱা, কিয়নো শব্দ আৰু বায়ু প্ৰদূষণ হয়। অসমতে আছে এনেকুৱা ইউনিভাৰ্চিটি। গতিকে সেইবিলাক সকলো জানিও আপুনি কালি যেনেকৈ ক'লে, এইটোৱে নহয় যে হয় আতচবাজি শিল্পীসকলৰ বহুত লোকচান হ'ব, কিয়নো তেওঁলোকে হাড়ক মাটি কৰি তেজক পানী কৰি যি টকাৰে তেওঁলোকে ফটকা বনাইছে। গতিকে অকল যদি আমি সেই আতচবাজিখিনিয়ে ব্যৱহাৰ কৰিলোহেঁতেন অসমৰ মানুহে, সেইটোও নহয়। বহিৰাগত যিখিনি ব্যৱসায়ী আছে সেইসকলেওতো বিচাৰিব। গতিকে সেই কথা। আৰু আপুনি এজন দক্ষ ৰাজনীতিবিদৰ লগতে আপুনি পিতৃও, দুটা সন্তানৰ। আৰু জুবিন হৈছে আমাৰ অসমৰ মৰমৰ সন্তান, আৰু তেওঁ আমাৰ মাজৰ পৰা নোহোৱা হোৱা আজি এমাহেই হোৱা নাই। গতিকে এই কথাষাৰ আপুনি কোৱাৰ লগে লগে সঁচাকৈ ক'ৰবাত যেন বিষ অনুভৱ হৈছে। কাৰণ আপোনালোকেই সকলোৱে আপোনালেই আশা কৰি আছে যে আমাক জুবিনৰ ন্যায় লাগে, আপুনি জুবিনৰ ন্যায় দিবই পাৰিব। এনেকুৱা আপোনাৰ ওপৰত অটল বিশ্বাস। কিন্তু এই বিশ্বাসক আপুনি কেতিয়াও বিশ্বাসঘাতকতা কৰিব নোৱাৰে, সেইটো আমি জানো অসমৰ জনসাধাৰণে। গতিকে আপোনাৰ হাতত শক্তি আছে। আপুনি সেই শিল্পীসকলক, যি আমাৰ বৰপেটাৰ আতচবাজি শিল্পীসকল আছে, এইবাৰ সাহাৰ্য প্ৰদান কৰক। নহ'লে তেওঁলোকৰ যিখিনি ফটকা বনাইছে সেই সকলোখিনি কিনি আনিব পৰা শক্তিও আপোনাৰ আছে। কিন্তু আপুনি এই কথাষাৰ নক'ব যে ময়ে ফুটাম, ময়ে আনন্দ কৰিম। বৰ বুকুত বিষ হয়, কাৰণ সকলোৱে আপোনালৈ এতিয়া আশাৰে বাট চাই আছে যে আপুনি কেতিয়া জুবিনৰ ন্যায় আনি দিব আমাক। আৰু এইটো আমি বিচৰা নাই যে আপুনি আতচবাজি ফুটাই আপুনি ফূৰ্তি কৰিব, আপুনি